হেল্ল' গাইছ, মই আজি আপোনালোকৰ মাজত মফি ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি যাই আছোঁ আমাৰ বৰপেটা কেতকুচিত মানে মহালক্ষ্মী পূজা চলি আছে। গতিকে মহালক্ষ্মী পূজাৰ আজি মানে শেষৰ দিন, আৰু আজি এই লাষ্ট দিনত মানে কিমানখিনি মানুহ হয়, আৰু লগতে মানে লাষ্ট দিনৰ আজি মানে লটাৰী খেলখন ঘূৰোৱা হ'ব। গতিকে ছিংগাৰ আহিব, গোটেইখিনি মানে দেখাই আছোঁ আপোনালোক তাত গৈ পেলাই। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। মই এতিয়া আহি পালোঁ আমাৰ ইয়াতে মানে লক্ষী পূজাৰ জেগা। মই এইফালে আপোনাৰ পাৰ্কিঙত থৈ দিলোঁ গাড়ী পাৰ্কিঙত থোৱাৰ পিছত এতিয়া যাই আছোঁ বাৰু ভিতৰত গৈ পেলাই দেখাই আছোঁ। ভিতৰত যাম বাৰু। ভিতৰত যোৱাৰ আগতে গেটখন এবাৰ দেখাই লওঁ, লগতে শ্বহীদ বেদীটো দেখাই লওঁ, গাড়ীকেইখন দেখাই দিওঁ, মানে প্ৰাইচ কেইটা। আৰু এইফালে চাই লওক, এইবিলাক হৈছে মানে লটাৰ টিকটৰ মানে পুৰস্কাৰবিলাক। ইয়াতে বাইকৰ পৰা, স্কুটিৰ পৰা, চাৰিচকীয়াৰ পৰা গোটেইবিলাক ৰাখি থৈছে। নাজানো 100 টকাত আজি কিমান, মানে ইমান ডাঙৰ লাকি মানুহজন কোন হয়। আৰু ইয়াৰে পিছত ধৰক ইয়াতে যিটো মেইন ডাঙৰ প্ৰাইজ আছে সেইখন হৈছে আল্ট্ৰাখন আছে, থাৰ এখন আছে, আৰু এখন কিবা আছিলে সেইখন, মানে এইবিলাক এই তিনিখন হৈছে মেইন মানে ডাঙৰ প্ৰাইজটো। বাকী ইয়াৰ তলতবিলাকতো চালে ধৰক। সেইবাৰ আহিলোঁ ভিতৰত, আৰু ভিতৰত আহি ভাই মোৰ মানে ব্ৰেইন নষ্ট। ইমান মানুহ মানে ভিতৰত সোমাই আহোঁতে ইমানখিনি টাইম গৈছে, মানে আচৰিত। মানে খোজ কাঢ়িব নালাগে, মানুহ ঠেলি বহুত টাইম লগাই দিয়ে, মানে ইমানখিনি জাম, ইমান মানে মানুহ হৈছে। গতিকে বাৰু ইয়াৰ পিছত ধৰক ইয়াৰ পৰা অলপ মানে ওলাই যাই পেলাই অলপ মানে বজাৰ কৰিম মোৰ লগৰবোৰৰ লগত। আমাৰ বগা আহিছে মোৰ লগত, বগা অলপমান বজাৰ পাতি কৰিব। তেওঁৰ লগত আছোঁ একেলগে, দেখাম বাৰু কেনেকৈ বজাৰ পাতি, তেওঁৰ বিষয়ে অলপ চাওঁ আমি এতিয়া। বস্তু কিনবা আহিছো, ঘূৰবা আহিছো নেকি? কিবা কম বেছি কৰি দি হৈ গ'ল আৰু লুডু খেলত যেনেকৈ দান দলিয়াই দিয়ে ইফালৰ পৰা সিফাললৈকে, গতিকে ইয়াতে তেনেকৈ মানুহ দলিয়াই দিয়া বুলি ক'ব লাগিব। গতিকে এইখন মানে মাথা ঘূৰাই যোৱা এখন চকৰিত উঠি যাম এইবাৰ, ইয়াৰে মজাটো লৈ ল'ব কেনেকুৱা। এতিয়া ঠিক 12 বাজি পাৰ হ'ল, আৰু এই 12 বজাৰ পিছতে মানে এই খেলখন মানে ঘূৰোৱা আৰম্ভ কৰিছে। আৰু এনেকৈ মানে খেলখন আজি ঘূৰাই আছে, কিন্তু খেলখন হয়তো গোটেইখিনি মই দেখাব নোৱাৰোঁ, কাৰণ গোটেইখিনি দেখাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে অলপ জাষ্ট মানে দেখুৱাই দিছোঁ যে এনেকৈ মানে খেলখন ষ্টাৰ্ট কৰিছে বা এনেকৈ মানে শেষ কৰিব। গতিকে প্ৰত্যেকটা নাম্বাৰ ওলোৱা হোৱাৰ পিছত ধৰ খেলখন মানে শেষ কৰিব, এনেকৈ ঘূৰাই আৰু সম্পূৰ্ণ নম্বৰ বিচাৰক মণ্ডলীয়ে ইতিমধ্যে শুদ্ধ বুলি ঘোষণা কৰিছে। 3,25,998 জেলিকাইত আমি এতিয়া আহি পাইছে, আৰু এতিয়া ষ্টেজত উঠিব, এতিয়া মিউজিকবিলাক মিলাই আছে। গতিকে অলপ দেৰিকৈ মানে চাবলৈ পাই আছোঁ জেলিকাইত আমিনক। তাৰ গান শুনিম, ইণ্ডিয়ান আইডলত মানে গান গোৱা এজন ছিংগাৰ। ইয়াৰে পিছত আৰু আকৌ আমি গান শুনিম, কিন্তু গান শুনাৰ আগতে এটা বস্তু পাহৰি আছিলোঁ, সেইটো হৈছে আপোনালোকক মন্দিৰটো দেখাবলৈ পাহৰি গৈছোঁ। এতিয়া মন্দিৰটো চাই লওক, এইটোৱে হৈছে মানে কেতকুচিৰ মন্দিৰ। আৰু এই মন্দিৰটোৰ মানে ইয়াতে ধৰক লক্ষী পূজাখন মানে মহালক্ষ্মী পূজাখন মানে ইয়াত অনুষ্ঠিত কৰা হয়। গতিকে ইয়াত আজি এই যিটো গান মাৰি আছে মানুহবিলাক চাওক না, মানুহৰ জাম, মানুহৰ ভিৰ চাওক, মানুহৰ ডেন্স চাওক, মানে কিমান মানুহ মানে ইয়াত আচৰিত, কিবা এটা ভাল লগা হৈছে। বহুত টাইম অপেক্ষাৰ পিছত মানে জেলিকাইত আমিন আহি পাইছে, আৰু জেলিকাইত আমিন ষ্টেজত উঠি পেলাই এনেকৈ গান গাই আছে। আৰু তেওঁৰ গানটো জানে ধৰক সকলোৱে চিনি পায়, ধৰক ইণ্ডিয়ান আইডলত গান গায়, লগতে প্লাছ মানে তেওঁ ল'ৰাৰ মাতো ওলাব পাৰে, ছোৱালীৰ মাতো ওলাব পাৰে, দুয়োটা মাত ওলাব পাৰে। গতিকে তেওঁ আজি অনুষ্ঠান কৰি আছে, আৰু তেওঁৰ হয়তো অনুষ্ঠান অকণমান আমি সৰু এটা ক্লিপ শুনিম, বহুত বেছি শুনিব নোৱাৰোঁ, কাৰণ মিউজিকটো বহুত বেছি লগাব নোৱাৰোঁ, আপোনালোকে সেইটো কথা জানে। গতিকে যিখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক। জেলিকাইত আমি নামি যোৱাৰ পিছত আকৌ এজন এনেকৈ মানে লেডি ছিংগাৰ উঠিলে। গতিকে এখেতেও মানে বহুত ভাল গান গাইছে, দৰ্শকক বহুত মানে ফূৰ্তি মানে মনোৰঞ্জন দিলে।
গতিকে এওঁলোকৰ গানত হয়তো আমিও বহুতখিনি ডেন্স কৰিলোঁ, বহুতখিনি ফূৰ্তি ধেমালি কৰিলোঁ। আৰু মইতো বহুত বেছি ডেন্স কৰা নাই বাৰু, কিন্তু তথাপিও মানুহবিলাকৰ কেনেকুৱা মানে ডেন্স কৰিছে মানুহবিলাকে, সেইবিলাকৰ এটা ক্লিপ দেখাই দিছোঁ আপোনালোকক। কেনেকুৱা ডেন্স কৰিছে মানুহবোৰে চাওক না, ইমান মানে ভাল লগা গান গাইছে, ইমান মানে প্ৰগ্ৰেমটো ভাল বনাইছে, সুন্দৰ বনাই দিছে গানৰ সহায়ত। আৰু এনেকৈ ডেন্স কৰি পেলাই বহু ৰাতিলৈকে আমি প্ৰগ্ৰেম চালোঁ আজি। গতিকে গোটেইখিনি প্ৰগ্ৰেম চোৱা হোৱাৰ পিছত এতিয়া হয়তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যিখন লটাৰী টিকটৰ মানে লটাৰী খেলৰ মানে ৰিজাল্টটো। এই আজিৰ এই খেলখনৰ মানে ফলাফলখন আপোনালোকক দেখাবলৈ পাই মই ভিডিঅ'ৰ শেষত মানে দেখাবলৈ পাই পেলাই সুখী হৈছোঁ। তো আপোনালোকক হয়তো এই চাৰ্টখন দেখাই দিছোঁ, আপোনালোকে চাৰ্টখন ভালদৰে চাই ল'ব। যদি কোনোবা ইয়াৰে এই চাৰ্টৰ নাম্বাৰৰ ভিতৰত যদি টিকট আছে তেনেহ'লে আপোনালোকৰ গাড়ীবিলাক সংগ্ৰহ কৰি লৈ যাব। কিন্তু কথা হ'ল কি যে এই চাৰ্টখনটো হয়তো দেখাইছোঁ, আপোনালোকক কোনোবা পাইছেনে পোৱা নাই সেইটো বস্তু মই নাজানো। কিন্তু এই চাৰ্টখনক লৈ পেলাই মোৰ মনত এটা কিবা অলপ বেলেগ মানে ফিলিংছ আহিছে যে এই চাৰ্টখন 11বাৰ চকৰি ঘূৰাইছে, 11বাৰ চকৰিৰ ভিতৰত মানে প্ৰত্যেকবাৰ 3 আহিছে না, এনেকৈ মানে 2 নাছিলে নেকি, না 2 নাহেয়ে মানে চকৰিটোত, কিবা তেনেকুৱা মানে লাগিছে আৰু মোৰ মনত। গতিকে মোৰ মনত কিবা এটা সন্দেহ হৈছিলে। গতিকে বাৰু আপোনালোকৰ মনত যদি কিবা সন্দেহ হয় এবাৰ আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন, মানে খেলখনৰ বিষয়ে কি সন্দেহ হয়, কি অনুভৱ হয় আপোনালোকৰ মানে মনত, আপোনালোকে অলপ এবাৰ জনাই দিব কমেণ্ট কৰি পেলাই। আমি এতিয়া ফাংচন চালোঁ, মানে আমাৰ লগৰ যিবিলাক আহিছিল চববিলাক গুচি গৈছে। এতিয়া লাষ্ট টাইমত আমি ৰৈ গৈছোঁ বাবু আৰু মই, আৰু বাবু আৰু মই পূৰা ফুল চালোঁ, একদম পূৰা গান শেষ হকলৈকে একদম পূৰা ফুল এনজয় কৰিলোঁ। আৰু যিখিনি পাৰিলোঁ আপোনালোকক মানে যিমানখিনি পাৰিছোঁ দেখাইছোঁ বাৰু, চেষ্টা কৰিছোঁ দেখাবলৈ যিমানখিনি পাৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে আমি শেষ কৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো বজাই থ'ব। ধন্যবাদ।